ভালে আছে বহুত ৰ'দটো ওলাই আহিছে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল ৰিদ্ধি ইন ওয়ান্ডাৰল্যান্ড আপোনালোকক এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছো সো আজি আমি যাম বহুদিনৰ পিছত স্কুল কেলেকে আজি আমাৰ ৰিজাল্ট দিব আমি অনলাইন মানে পৰীক্ষা দিছিলো যে আজি আমাৰ ৰিজাল্ট দিব সো আহক গাইস আমি যাওঁ স্কুললৈ So এতিয়া হৈছে early in the morning বহুতে জলদি উঠিলো তাৰপিছত এতিয়া পুৰা ৰ'দ দি আছে দেখিছেনে আৰু চকুটো একদম মানে পুৰা হেৰি হৈ গৈছে জাপ খাই গৈছে গৈ তো এতিয়া আমি একেবাৰে গৈ আছো স্কুললৈ তো আপোনাক মই ইয়াৰ ফলৰ ৰ'দটো দেখাইছো আজি ৰাতিপুৱা ইমান জলদি উঠাই দিলে আসলতে দিটাৰো কিছুমান কাম আছে সেইসবো কাম কৰিব লাগিব তো এতিয়া আমি গৈ পেলাই ৰিজাল্টটো লৈ আহিম আৰু একেবাৰে ইমান ৰ'দ পৰিছে যে একদম চকুটো জাপ খাই গৈছে ৰাতিপুৱাৰ পৰা ৰ'দটো বহুতে আহি আছে কেলে জানো আৰু পুৰা ৰ'দ দি আছে মোৰ চকুটো জাপ খাই গৈছে গৈ আৰু এতিয়া আমি আসলে স্কুললৈ যাওঁ ধৰ ৰাতি কথাটো গম পালোঁ আজি ৰিজাল্ট দিব বুলি তাৰপিছত দেউতাক ক'লোঁ ময়ো যাওঁচোন সেইকাৰণে দেউতাই ক'লে আহা ব'লা যাওঁ বহুত দিন স্কুলো দেখা নাই ন তো আমাৰ স্কুল খুলিলে আসলে তিনিদিনকৈ খুলিছে মানডে ৱেডনেছডে ফ্ৰাইডে তেনেকৈ খুলিছে তো এতিয়া আমি স্কুললৈ গৈ আছোঁ and I'm so excited আৰু অকমান দেৰি আছে পাবলৈ পামেই গৈ আৰু ওলাইছোঁ দেউতাৰ মানে হেৰিও আছে কামলৈও যাব লাগিব ন সেইকাৰণে তো এতিয়া আমি ৰিজাল্টটো যাওঁ তাৰপিছত দেউতাৰ কামো আছে তো ব'লা সোণাৰীগাঁও ৰাস্তাটোৱেদিয়ে যাওঁ সেইকাৰণে এগ্ৰিকালচাৰ হৈ পেলাই আমি ওলাই যাওঁ আৰু এতিয়া আমি সেই সোণাৰীগাঁও ৰাস্তাটোত সোমাইছোঁ মানে এতিয়া দুখন ট্ৰাকৰ মাজত জাম লাগি গ'ল সোণাৰীগাঁও ৰাস্তাইদি আহি আছোঁ পালোহি আমি ৰিজাল্ট ল'বলৈ যাওঁ ৰিজাল্ট লৈ আহিলোঁ চ' আমাৰ আচলতে ৰেংক দিয়া নাই অনলাইনত হৈছে কাৰণে অফলাইনতহে আমাক ৰেংক দিব চ' এতিয়া আমি ঘৰলৈ গৈ আছোঁ ব'লক আমি এগ্ৰিকালচাৰ পালোহি আমাৰ ৰিজাল্ট শ্বীটটো লৈ আহিব নিদিয়ে আমাক এনুৱেল পৰীক্ষাত দিব আৰু সেইকাৰণে আমি ফটো মাৰিব লাগিব ফটো মাৰি এতিয়া মই মাক দি দিলোঁ তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ অঁ আমি এটা কাম কৰিব পাৰোঁ দেখোন কি আমি আমাৰ জেনেৰেল নলেজৰ কাৰণে এভৰিডে আমি 3 to 5 এভৰিডে 3 নহ'লে 5 যিমানটা আমি পাৰোঁ আমি দেখোন জেনেৰেল নলেজ পঢ়িব পাৰোঁ দেখোন জিকে কোৱা কুইজ কোৱা নহয় জানো হয় সেইটোকে আৰম্ভ কৰোঁ নেকি আমি আকৌ কৰিব পাৰোঁ যিটো আমাৰ জেনেৰেল নলেজটো সদায় আপ টু ডেট কৰি ৰাখিব আৰু ইংলিছ প্ৰনাউন্সিয়েশ্যন English pronunciation pasta 5 English pronunciation হয় না এটা ল্যাঙ্গুৱেজ ধৰি ল'ব লাগে এটা ল্যাঙ্গুৱেজ ধৰি আমি তেনেকৈ তাক নিজকে আপডেট কৰিব লাগিব দেই ওকে ঠিক আছে আজিৰ পৰা আৰম্ভ কৰিম ওকে সো ডিজাইৰ ক'লে পাঁচটা সদায় কৰিবলৈ আমি কৰিম সো এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰত পালোহি সো যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া মোৰ এজনী সৰু ভণ্টি টুইংকল